কবিতাৰ শিৰোনাম গৌৰৱ। কবি দিগ্বিজয়নাথ, পাঠ উদয়ন নাথ। গৰ্বৰ বাজে আজি সুৰধ্বনি, অসম মুলুক কপাই ধৰণী। গৰ্বৰ বাজে আজি সুৰধ্বনি, অসম মুলুক কপাই ধৰণী। পণ্ডিত প্ৰবৰ ভট্টদেৱৰ জনমথলী, কথা ভাগৱত কথা গীতাই অসমীয়াক দিয়ে দাস্যপ্ৰীতিৰ অমোঘ বাণী। অভিনয়াচাৰ্যৰ যোগ্য অধিকাৰী, হে মহান সহ অভিনয় ভ্ৰাম্যমানৰো স্ৰষ্টা দ্ৰষ্টা তুমিয়েই। তোমাৰ কৰ্ম প্ৰেৰণাৰে অনুপ্ৰাণিত সমগ্ৰ অসমবাসী, হে ব্ৰজ শৰ্মাদেউ, সঁচাই বৰনগৰীয়া অসমৰ অসমীয়া তুমি। সঁচাই বৰনগৰীয়া অসমৰ অসমীয়া তুমি, অষ্টম শ্ৰেণীতেই শিক্ষাৰ শেষ সীমাৰেখা টানি দক্ষতাৰে প্ৰফেচাৰ উপাধি ললা। হে হাঁহিৰ ৰজা, নিজে নাহাঁহি আনক হহুৱালা, হাঁহি হহুৱাই হহুৱাই সম্ৰাট উপাধিও পালা। হে কৌতুক সম্ৰাট প্ৰফেচাৰ ৰাৱণ নাথ দেও, তুমি সঁচাই বৰনগৰীয়া, তুমি অসমৰ অসমীয়া। বৰনগৰীয়াৰ লগতে অসমৰ কীৰ্তি ৰাখি অনন্তকাল সাগৰত তুমি বিলীন হৈ গলা। বৰনগৰীয়াৰ লগতে অসমৰ কীৰ্তি ৰাখি অনন্তকাল সাগৰত তুমি বিলীন হৈ গলা। নিয়তিৰ বিধান মানি তুমি গলা, লগত লৈ গলা কত অসমীয়াৰ জীৱনীমালা। লিখিব কোনে তুমি অবিহনে কাৰ জীৱনীমালা। লবনে জনম বৰনগৰত আকৌ কোনোবাজন, মহান অসমীয়া মহান জীৱনীকাৰ হে ডক্টৰ নন্দ তালুকদাৰ। ধন্যবাদ।